নমস্কাৰ বন্ধুসকল, মিছাকি গোট ফাৰ্মৰ পৰা মই ভাস্কৰজ্যোতি দাস। এইবিলাক ছাগলী বৰ যি অনা হ'ল আনা এতিয়া পূৰা কৃমিৰ ঔষধ দি ইহঁতৰ ডিৱৰ্মিং কৰা গৈছে। PPR মৰা হৈছে, কাইলৈ ইটি মাৰিম। বেছিভাগ মাইকী ছাগলী আছে, মতাখিনি চেল হৈ গ'ল। আৰু মোৰ চিৰিখন অলপমান মাৰাম ধৰিছিলে, তো ইয়াতে আমি ৰঙৰ কাম কৰি আছে আমাৰ গাঁৱৰে ভাইটি কাৰ্তিক দাস। এইবিলাক নতুনকৈ প্ৰাইমাৰ মাৰি আৰু ৰং মাৰি আছে। দিয়া কাৰ্তিক, মুখখন দেখুৱাই দে কিবা। নতুনকৈ আৰু ৰং মাৰি আছে। ছাগলীৰ পেচাবটো আচলতে বহুত বেছি কাঢ়া, যাৰ কাৰণে সোনকালে তাহাঁতৰ পেচাবত লবিলাকত মাৰাম ধৰি যায়। এনেকৈ নতুনকৈ আৰু ৰং মাৰি থকা গৈছে, প্ৰাইমাৰ মাৰা হৈছে। ইয়াতে ৰং মাৰা যাব। আৰু কোনোবা যদি মাইকী ছাগলী লগা আছে তেনেহ'লে মোৰ ফোন নম্বৰটো ডিছপ্লেত দিয়া আছে স্ক্ৰীণত। ফুল ব্লেকতো আছে, ফুল ব্লেকত আছে 4-5টামান আছে। তো এইখিনি আজিলৈ ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।